আৰু মৌজোলটো ই হ'ল ইয়াত মানে আয়ুৰ্বেদ শাস্ত্ৰত অমৃত বুলি কৈছে। এইটো হ'ল অমৃত মানে হ'ল কি আমি যদি বিচাৰ কৰি চাওঁ অমৃত মানে আমি পঞ্চামৃতেই হওক যি অমৃতেই নহওক আমি মৌজোলৰ অবিহনে অমৃত আমি তৈয়াৰ কৰিব কেতিয়াও নোৱাৰোঁ। গতিকে আমাৰ স্বাস্থ্যৰ কাৰণে একমাত্ৰ লাগতিয়াল বস্তু হ'ল মৌ। গতিকে এই লাগতিয়াল বস্তুটো আমি আমাৰ আমাৰ পূৰ্বজসকলে এইটো অতিমাত্ৰ ব্যৱহাৰ কৰাৰ কাৰণে তেওঁলোকৰ স্বাস্থ্য বেছি ভাল আছিল আৰু তেওঁলোক দীৰ্ঘায়ু আছিল। বৰ্তমান সময়ত কি হৈছে আমি যিটো প্ৰকৃত অমৃত আমি খাবলৈ পোৱা নাই। কিহৰ কাৰণে? গোটেই বৰ্তমান বিশ্বখনে গোটেই কেমিকেলাইজ হৈ গৈছে আৰু সেই কেমিকেলাইজ আমি শৰীৰৰ সদায় গ্ৰহণ কৰি আছোঁ। কিন্তু আমি যদি মৌজোলটো এতিয়াও আমি ব্যৱহাৰ কৰোঁ, এই মৌজোলত থকা এণ্টিঅক্সিডেণ্টে আমাৰ শৰীৰৰ পৰা কিছুমান আৱৰ্জনা মানে নিষ্কাশন কৰি উলিয়াই দিব পৰা ক্ষমতা মৌজোলত আছে। সেয়েহে বৰ্তমান সময়ত মৌজোলটো আমাৰ মানৱ সমাজৰ কাৰণে অতি উপযোগী আৰু অতি দৰকাৰী এটা বস্তু হৈ পৰিছে। সেয়েহে আমি সমাজত এই বস্তুটো প্ৰদৰ্শন কৰাবলৈ আনিছোঁ, ইয়াৰ জ্ঞান বিকাশ সাধন কৰিবলৈ আনিছোঁ যে মৌৰ পৰা আমি কেনেকৈ সুস্বাস্থ্যৰ গৰাকী হ'ব পাৰিম। মৌৰ অবিহনে আমি সুস্বাস্থ্যৰ গৰাকী হ'ব নোৱাৰোঁ। এই কথাটো আমাৰ উপনিষদত আছে। তাৰোপৰি আমাৰ আয়ুৰ্বেদ শাস্ত্ৰত ইয়াৰ মৌৰ সম্পৰ্কে সুন্দৰকৈ বৰ্ণনা কৰা আছে। আৰু বৰ্তমান সময়তো মৌটো অতি উপযোগী বুলি আপোনাৰ স্বাস্থ্য বিজ্ঞানে আমাক জানিবলৈ দিছে। ইয়াৰ পৰা আমি যিমানখিনি মৌল আমাৰ শৰীৰৰ কাৰণে পাওঁ, ইমানখিনি মৌল এনেকুৱা এটা বস্তু নাই পৃথিৱীত যিটোৰ পৰা আমি অধিক সংখ্যক মৌল আহৰণ কৰিব পাৰোঁ। ঠিক আমাৰ মৌজোলৰ পিছতহে গাখীৰৰ স্থান, গাখীৰৰ পিছতহে আমাৰ ডিমৰ স্থান। গতিকে মূল বস্তু হ'ল আমাৰ স্বাস্থ্যৰ কাৰণে মৌ। গতিকে আমি মৌটো পোহাটো বা মৌটো আমি খাদ্যত ব্যৱহাৰ কৰাটো অতিকে প্ৰয়োজনীয় হৈছে। নমস্কাৰ। আপোনাক মোৰ ইউটিউব চেনেল নৱোদয় গোলাঘাট ব্লগলৈ স্বাগতম জনাইছোঁ। আজি আপুনি মোৰ বিষয়ে অকণমান ব্যাখ্যা ক'ব। আপুনি মৌজোলটো দেখাই দিব তেতিয়া। কমাৰবন্ধা চতিয়া গাঁৱত আমাৰ এটা ইণ্ডাষ্ট্ৰি বুলি এটা মানে মৌ উদ্যোগ গঢ় লৈ উঠিছে। এইটো আমাক আজি গোলাঘাট বাণিজ্য মহাবিদ্যালয়ত এখনি প্ৰদৰ্শনীলৈ আনিছে। আমাৰ জিলা কৃষি বিভাগে, গোলাঘাট জিলা কৃষি বিভাগে আমাক এটা প্ৰদৰ্শন কৰাৰ সুবিধা দিছে। গতিকে আমি এই মৌ বাকচৰ পৰা যিখিনি সামগ্ৰী আমাৰ মৌ পালন কৰিবলৈ বিজ্ঞানসন্মতভাৱে দৰকাৰ হয় তাৰ সকলোখিনি যোগান ধৰাৰ ব্যৱস্থা কৰিছোঁ আমি বৰা ইণ্ডাষ্ট্ৰীৰ জৰিয়তে। মই আছাম এগ্ৰিকালচাৰ ইউনিভাৰ্চিটি যোৰহাটৰ পৰা 1991 এটা প্ৰশিক্ষণ লৈ তাৰ পাছৰ পৰাই মই সুদীৰ্ঘ 27 বছৰ এই মৌ পালনৰ লগত জড়িত। আৰু বৰ্তমান মই বিভিন্ন জেগাত 200ৰো অধিক মানে নিবনুৱা যুৱকক এই মৌ পালনৰ ওপৰত প্ৰশিক্ষণ দি উপকৃত কৰিছোঁ। তেওঁলোকে 10 বা 15 বা 20 মাহলৈকে মৌ পালন কৰি বৰ্তমান নিজৰ আৰ্থিক সবলতা গঢ়ি তুলিবলৈ সক্ষম হৈছে। গতিকে আপোনালোকে প্ৰথম এটা এনেকুৱা বিজ্ঞানসন্মত বাকচৰ প্ৰয়োজন হ'ব। এইটো হ'ল এটা বিজ্ঞানসন্মত বাকচ। এই বিজ্ঞানসন্মত এটা বাকচত 7টা তৰপ থাকে। এইটো হ'ল আপোনাৰ 40 চাপীয়া, এখন 40 চাপীয়া এনেধৰণে বনোৱা হয়। তাৰপিছতে আপোনাৰ এইখন হ'ল কুইন গেট। এইখন ৰাণীৰ প্ৰতিবন্ধক জপনা। আমি ৰাণীজনী বন্দী কৰি ৰাখিবলৈ হ'লে এই গেটখন প্ৰয়োজন হ'ল। এইটো মানে ৰোড চেম্বাৰ মানে এইটো হ'ল শিশু কক্ষ। ইয়াত মাত্ৰ মৌ পোৱালিখিনি আমাৰ ইয়াতে আমাৰ 8টা ফ্ৰেম থাকে। এই 8টা ফ্ৰেমত মানে এইটো যিটো মৌ পোৱালি, এই পোৱালিটো সিহঁতৰ প্ৰডাকশ্যন হ'ব। আৰু তাৰ পিছতে এখন হ'ল জালি ছেট। এইখন দিলে কি হ'ব, ইয়াতে পোৱালি লগোৱাটো মানে মৌবাহৰ পোৱালি লগোৱাটো ইয়াতে সীমাবদ্ধ থাকিব। যদি এইখন দিয়া নহয় তেতিয়াহ'লে আমাৰ যিটো ইয়াৰ ওপৰত আহিব মধুকক্ষ, এইটো হ'ল আমাৰ মধুকক্ষ। গতিকে ইয়াত যিখিনি আমাৰ মানে চাক বনাব, ইয়াৰ যিখিনি ইয়াৰ ফ্ৰেমবিলাক হ'ল সৰু সৰু এটা নিৰ্দিষ্ট বিজ্ঞানসন্মত জোখত বনোৱা আছে। এইটো আমাৰ অসমৰ কাৰণে প্ৰযোজ্য এইটো বাকচ। কিন্তু পাহাৰীয়া অঞ্চল মিজোৰাম মণিপুৰৰ বাদে আমাৰ থলুৱা জেগাত এইটো মানে বিজ্ঞানসন্মত যুগ। আৰু গতিকে পাহাৰ অঞ্চলত যদি তাৰ যুগটো অলপ বেলেগ ধৰণৰ, পাহাৰ অঞ্চলত অলপ মৌবাহ বেছি ডাঙৰ হয়, তাৰ বাকচৰ জোখো বেলেগ। কিন্তু আমি থলুৱাভাৱে অসমত পুহিবলৈ হ'লে এইটো আমাৰ
মানে উচিত বাকচ আৰু এই বাকচটো এইটো হ'ল মধুকক্ষ। ইয়াত যেতিয়া আমাৰ মৌবিলাকে শাক বনালে ইয়াত মতা মৌ বা আপোনাৰ পোৱালি হ'ব নোৱাৰে, যিকোনো মৌ পোৱালি ইয়াত হ'ব নোৱাৰে, ইয়াত গতিকে ৰস হ'ব। আৰু এইটোৰ পৰা আমি এই শাকটো আনি পেলাই আমি ৰসটো নিষ্কাশন কৰিব পাৰিম আৰু তাৰ এনেদৰে ঘূৰাই দিলোঁ আৰু তাৰপিছত এইটো বস্তুটো দুটা ছাইড থাকে, আকৌ লুটিয়াই দিলোঁ। এনেধৰণে লুটিয়াই দিম, এইটো মানে ইয়াৰ পৰা এইফালেদি ৰসটো আমাৰ ওলাই গুচি আহিব। গতিকে এইটো হ'ল আমাৰ আমি এক্সপেক্টৰ আৰু চিম্পলি আমি এটা এক্সপেক্টৰ ব্যৱহাৰ কৰিব পাৰোঁ। আকৌ যদি আমি ঘূৰাই দিওঁ ইয়াৰ পৰা পানীটো আমি এনেধৰণে উলিয়াব পাৰোঁ। এইটো হ'ল মৌ আমাৰ কলনী বুলি কয়, মানে মৌ জাক। এই জাকটোৰ পৰা আমি এটা মৌমাখিৰ সঁচ, এইটো হ'ল মৌমাখিৰ সঁচ। এইটো নি পেলাই আমি যদি বেলেগ এটা ডাঙৰ বাকচত দি দিওঁ, এইটো বাকচত যদি ভৰাই দিওঁ ইয়াৰ পৰা লাহে লাহে মানে প্ৰডাকশ্যন হ'ব। এইটো হ'ল মানে আমাৰ যিটো নিউক্লিয়াছ বক্স। ইয়াত আমি এটা কুইন প্ৰস্তুত কৰিছোঁ। এই প্ৰস্তুত কৰা কুইনটোৰ সৈতে ইয়াত 4টা ফ্ৰেম আছে। এই 4টা ফ্ৰেম যদি আমি ট্ৰান্সফাৰ কৰি দিওঁ এইটো ডাঙৰ বাকচলৈ, সেই ডাঙৰ বাকচটোত এটা সম্পূৰ্ণ মৌ বাকচ পৰিপূৰ্ণ হ'ব আৰু পৰিপূৰ্ণ হ'লে আমি তাৰ পৰা ৰস উলিয়াব পাৰিম। আৰু 4 মাহৰ ভিতৰত তাৰ পৰা আকৌ এটা এনেকুৱা নিউক্লিয়াছ বক্স আমি তৈয়াৰ কৰিব পাৰিম। বা আমি যেতিয়া কুইণ্টেলত অধিক হৈ যায় সেই সময়ত আমি এটা কুইণ্টেল দি পেলাই আকৌ আমি এনেকুৱা বাকচত বঢ়াই পেলাই আকৌ এটা মাছ আমি বিক্ৰী কৰিব পাৰিম বা আমি বেলেগ এটা বাঁহত দিব পাৰিম। ঠিক তেনেধৰণে আমি এটা বাঁহৰ পৰা এবছৰত প্ৰায় 4টা মানে সঁচ, এনেকুৱা ধৰণৰ সঁচ 4টা আমি এটা বাকচৰ পৰা উলিয়াব পাৰোঁ। তাৰোপৰি আমি এটা বাঁহৰ পৰা প্ৰতি বছৰে যদি আমি মাষ্টাৰ মানে সৰিয়হৰ তলি, তিলৰ তলি আৰু ৰাবাৰৰ খেতিত যদি আমি পৰিভ্ৰমণ কৰাব পাৰোঁ মৌখিনি, তেতিয়াহ'লে এটা বাঁহৰ পৰা আমি 12 কেজিৰ পৰা 18 কেজি পৰ্যন্ত ৰস আমি এটা বাকচৰ পৰা আমি ল'ব পাৰিম। কিন্তু এনেই জেনেৰেলি আমি মৌ বা পুহি থাকিলে খুব বেছি তাৰ পৰা আমি 7 কেজি বা 8 কেজি ৰসে আমি একে ঠাইতে আহৰণ কৰিব পাৰিম। আমি যদি পৰিভ্ৰমণ কৰাব পাৰোঁ, সিহঁতক যদি সিহঁতৰ চ'ৰ্চত দিব পাৰোঁ, তেতিয়াহ'লে আমি 18 কেজিলৈকে এটা বাঁহৰ পৰা আমি মৌ প্ৰতি বছৰে উলিয়াব পাৰোঁ। তাৰোপৰি আমি এনেধৰণৰ 4টা বাকচ আমি উলিয়াই পেলাই বিক্ৰী কৰিব পাৰোঁ। ঠিক তেনেধৰণে কৰি আমি ইয়াৰ পৰা যথেষ্ট মানে হানি উৎপাদন কৰিব পাৰোঁ। তাৰোপৰি আমি মৌ বাঁহৰ পৰা আৰু কিছুমান বস্তু উলিয়াব পাৰোঁ। যেনে ইয়াৰ পৰা আমি ৰয়েল জেলি পাওঁ। ৰয়েল জেলি যিটো হ'ল আমাৰ স্বাস্থ্যৰ কাৰণে অতি দৰকাৰী বস্তু।